eternity. Seems like a fantasy, but it may require some love and desire. हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल जिंटूस ब्लॉग। आज स्पेशली मैं नलबारी गणेश मंदिर गई आसो। শুনাছিলে যে মই এখন বাইক ল'ম, তো বাইকখন অলৰেডি মই আনিছোঁ। তো আজি আপোনালোকক তাত গৈ কিনে বাইকখনো পূজা কৰিম, তো আপোনালোককো দেখুৱাম। তো আহক এতিয়া নলবাৰী গণেশ মন্দিৰলৈ যাওঁ। তো ফ্ৰেণ্ডছ, আমি ফাইনেলি গণেশ মন্দিৰ আহি পালোঁ, নলবাৰী গণেশ মন্দিৰ। এতিয়া আপোনালোকক ভিতৰত গৈ দেখাই আছোঁ। তো প্ৰথমতে আপোনালোকে আহি কিনে এইটো মন্দিৰ দেখা পাব। এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ যাম। ইয়াতে দেখা পাব বহুতে পাৰ চৰাই আছে। ইয়াৰে মন্দিৰৰে পাৰ চৰাই হয় এইবিলাক। অলপ দেখাই দিছোঁ। বহুত পাৰ চৰাই আছে ইয়াতে, দেখা পাইছে আপোনালোকে। এইখনে হয় মোৰ সপোনৰ বাইক। এইখন পূজা কৰিব আহিছোঁ, এইখনত পূজা কৰিম, আপোনালোকক দেখাই আছোঁ। ফ্ৰেণ্ডছ, এতিয়া আমি চাকি ল'ব আহিছোঁ। পুৰা ধূপ আৰু চাকি দিয়ক। ধূপ দিয়ক। আমি মন্দিৰত গৈ আছোঁ। ইয়াতে ধূপ লৈছোঁ, বুন্দিয়াল লাড়ু লৈছোঁ, চাকি লৈছোঁ। এতিয়া আমি তাত জ্বলাম, তো আপোনালোকক দেখাই আছোঁ। संसार में सबसे बड़ी शक्ति क्या है? अब आप में से कुछ कहेंगे शस्त्र की, कुछ कहेंगे शास्त्र की, कोई कहेगा बुद्धि की, तो कोई कहेगा बल की, किंतु ये सब अधूरे हैं। संसार में सबसे बड़ी शक्ति है मित्रता। यदि सच्ची मित्रता प्राप्त हो जाए तो वही सबसे बड़ा धन है। जब आप कठिनाइयों ধূপ চাকি ইয়াতে জ্বলালোঁ আমি। এতিয়া ইয়াতে আমি সেৱা কৰিলোঁ। এতিয়া পূজাৰী আমাক ফোট দিলে। এতিয়া পূজাৰী ৰেডি বাইকখন পূজা কৰিবৰ কাৰণে। এতিয়া মোৰ ড্ৰিমছ বাইকখন পূজা কৰি আছে, আপোনালোকক দেখাই দি আছোঁ।
এতিয়া গাড়ীত ফটা দি আছে, আপোনালোকক দেখাই দি আছোঁ। এতিয়া পূজা চূজা কৰা হৈ গ'ল। আপোনালোকে আহক 15 ফেব্ৰুৱাৰী, ইয়াতে ডাঙৰ উৎসৱ হয়। তো ফ্ৰেণ্ডছ, এতিয়া আমাৰ বাইকত পূজা চূজা কৰা হৈ গ'ল। এয়া মোৰ লগত আহিছে, এয়া মোৰ বা আছে, এয়া মুকুল দা আহিছে। এতিয়া আমি প্ৰসাদ খাই লওঁ। ইয়াতে দিলে হ'ব দিয়ক, নাৰিকলত দিছিলোঁ। এতিয়া আমি প্ৰসাদ খাই ল'লোঁ। এতিয়া আপোনালোকে ইয়াৰে ওপৰত লৈ যাম, ওপৰত উঠি যাম, ওপৰৰ পৰা এটা ভিউ দেখুৱাম। ভিডিঅ'টো চাই থাকিব। এতিয়া আমি ইয়াৰে ওপৰত আহি পালোঁ। এইটো ৰাধা কৃষ্ণৰ মন্দিৰ হয়, আপোনালোকক দেখাই দিছোঁ। निजमानन्दं नारण मे ॐ नमो नारायण श्रीजय नारायण ॐ नमो नारायण श्रीजय श्रीहरि नारायणं नमो नमो नारायण। এতিয়া ইয়াৰ পৰা এটা ভিউ দেখাই দিছোঁ আপোনালোকক। পাগলদিয়া নদীৰ ওচৰত এইটো মাটি কাটি আছে, আপোনালোকক অলপ দেখাই দিছোঁ। মন্দিৰৰ পিছপিনে হয়। এইটো মন্দিৰৰ ওচৰতে হয়, নেচাৰেল হাৱে মন্দিৰৰ ওচৰতে লাগি আছে। ইয়াৰ তলত দেখাই দিছোঁ মই, এইখন মোৰ ড্ৰিমছ বাইক হয়। ইয়াৰ তলত আৰু মানুহ আহিছে গাড়ী পূজা কৰিব, তো আপোনালোকে আহিব পাৰে, ইয়াতে গাড়ী পূজা চূজা কৰি ল'ব পাৰিব। আপোনালোকে আহক। গণেশ মন্দিৰ, নলবাৰী ফেমাছ মন্দিৰ হয় এইটো। এতিয়া আমি তলত নামি গৈ আছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই। Oh,